ভাৰতীয় জনতা পাৰ্টি, UPPL, BPF, অসম গণ পৰিষদ চাৰিটা দলৰে সন্মানৰ বিধায়কসকল, আমাৰ পৰম শ্ৰদ্ধাৰ মন্ত্ৰীসকল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সকলোতে আমি সকলো একত্ৰিত হৈ অহাকালি যে আমাৰ ৰাজ্যসভাৰ দুখনকৈ আসনৰ নিৰ্বাচন হ'ব, তাৰ কাৰণে আমি শেষ অনুশীলন কৰিলোঁ আৰু আজি ক'লোঁ দুইখন আসনে আমাৰ মিত্ৰগোষ্ঠী জিতিবলৈ সক্ষম হ'ব। কালিৰ দিনটোৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা? গোটেইখিনি পৰিকল্পনা ইতিমধ্যে হৈ গ'ল। আমি ইতিমধ্যে চালোঁ কালি বিধানসভাত কিদৰে সভাকক্ষত নিৰ্বাচনী প্ৰক্ৰিয়াটো তাত সম্পাদন কৰিব নিৰ্বাচনী বিষয়ে, আৰু লগতে আমাৰ যিখিনি কৰণীয় আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক ব্ৰিফ কৰিছে আৰু সকলোৱে বুজি লৈছে আৰু সুন্দৰভাৱে আহি কালি ৰাতিপুৱাৰ পৰা আহি উইদিন দ্য টাইম লিমিটেশ্যন যি আছে আয়োগৰ, এই লিমিটেশ্যনৰ ভিতৰত সন্মানীয় বিধায়কসকলে আহি ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ। অভিযোগ প্ৰতিৰোধৰ মাজতে বিৰোধী দাবী কৰি আছে যে তেওঁলোকে কিন্তু নাম্বাৰটো পাব, 43 পাব। দেখা যাক কালিলৈকে, কিন্তু আমাৰ বিজয় নিশ্চিত। কালি গম পাব নহয়, ইমান সময়ত ৰিজাল্ট ওলাই যাব কিমানখন বেছি পাম। আৰু পলিং এজেণ্টৰ দায়িত্ব তেনেকৈ পলিং এজেণ্ট প্ৰতিজন প্ৰাৰ্থীৰে থাকিব, লগতে প্ৰতিটো দলৰ পৰা এজন অথৰাইজ পলিং এজেণ্ট থাকিব। আমাৰ দলৰ পৰা যন্ত্ৰমূল্য ডাঙৰ থাকিব। আমি তেখেতক আমাৰ ভোটটো দেখাব লাগিব।